নমস্কাৰ বন্ধু বান্ধৱীসকল আৰু এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম। আজি আমি ইয়াত অসমীয়া সাহিত্যৰ ওপৰত কিছুমান কুৱেশ্যন ডিছকাছ কৰিম। আমাৰ প্ৰথম কুৱেশ্যনটো হৈছে প্ৰথম অসমীয়া কথা কবিতাৰ ৰচক কোন? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি যতীন্দ্ৰনাথ দুৱৰা। নেক্সট কুৱেশ্যন নম্বৰ 2, প্ৰথম অসমীয়া চুটি গল্পৰ জনক কোন? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ লক্ষ্মীনাথ বেজবৰুৱা। নেক্সট কুৱেশ্যন নম্বৰ 3, প্ৰিয়তমাৰ চিঠি কবিতাৰ কবি কোন? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ হেমচন্দ্ৰ গোস্বামী। নেক্সট কুৱেশ্যন নম্বৰ 4, অসম সাহিত্য সভাৰ প্ৰথম মহিলা সভাপতি কোন? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি নলিনীবালা দেৱী। নেক্সট কুৱেশ্যন নম্বৰ 5, প্ৰথম অসম সাহিত্য সভাৰ সভাপতি কোন আছিল? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি পদ্মনাথ গোহাঁই বৰুৱা। নেক্সট কুৱেশ্যন নম্বৰ 5, প্ৰথম সাহিত্য একাডেমী বঁটা লাভ কৰোঁতা কোন? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি যতীন্দ্ৰনাথ দুৱৰা। নেক্সট কুৱেশ্যন নম্বৰ 7, প্ৰথম অসমীয়া প্ৰকাশিত অভিধান কোনখন? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি অসমীয়া আৰু ইংৰাজী অভিধান। নেক্সট কুৱেশ্যন নম্বৰ 8, প্ৰথম অসমীয়া ছপা পুথিখনৰ নাম কি? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি ধৰ্মপুস্তক। নেক্সট কুৱেশ্যন নম্বৰ 9, জ্ঞানপীঠ বঁটা বিজয় প্ৰথম অসমীয়া পুথিখনৰ নাম কি? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ মৃত্যুঞ্জয়। নেক্সট কুৱেশ্যন নম্বৰ 10, প্ৰথম অসমীয়া অনাতাঁৰ নাটকখনৰ নাম কি? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি বীণ বৰাগী। প্ৰথম অসমীয়া গল্প সংকলন সুৰভিৰ ৰচক কোন? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি লক্ষ্মীনাথ বেজবৰুৱা। নেক্সট কুৱেশ্যন নম্বৰ 12, কম্পিউটাৰত লিখা প্ৰথম অসমীয়া কিতাপখনৰ নাম কি? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ মই প্ৰেমত পৰিলোঁ। নেক্সট কুৱেশ্যন নম্বৰ 13, প্ৰথম শিশু উপন্যাসখনৰ নাম কি? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি পাতালপুৰী। নেক্সট কুৱেশ্যন নম্বৰ 14, লক্ষ্মীনাথ বেজবৰুৱাৰ আত্মজীৱনীখনৰ নাম কি? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি মোৰ জীৱন সোঁৱৰণ। বিদেশী কাব্যৰ পৰা প্ৰথম পূৰ্ণাংগ অসমীয়াত অনুবাদ কৰা গ্ৰন্থখনৰ নাম কি? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি উমৰ তীৰ্থ। নেক্সট কুৱেশ্যন নম্বৰ 16, অসমীয়া মধ্যবিত্ত শ্ৰেণীৰ ইতিহাস নামৰ গ্ৰন্থখনৰ লেখকজন কোন? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ ডক্টৰ প্ৰফুল্ল মহন্ত। নেক্সট কুৱেশ্যন নম্বৰ 17, শিশু সাহিত্য একাডেমী বঁটা প্ৰাপ্ত বকুল ফুলৰ দৰে গ্ৰন্থৰ লেখকজনৰ নাম কি? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ মৃণাল কলিতা। নেক্সট কুৱেশ্যন নম্বৰ 18, অসমীয়া জনসাহিত্য নামৰ শীৰ্ষক গ্ৰন্থখনৰ লেখক কোন? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি ডক্টৰ প্ৰফুল্ল দত্ত গোস্বামী। নেক্সট কুৱেশ্যন নম্বৰ 19, জনজাতীয় জীৱনৰ ভিত্তিত ৰচিত প্ৰথম অসমীয়া উপন্যাসখনৰ নাম কি? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি মিৰি জীয়ৰী। নেক্সট কুৱেশ্যন নম্বৰ 20, প্ৰথম অসমীয়া বাৰ্তালোচনীখন কোনখন? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি অৰুণোদয়। নেক্সট কুৱেশ্যন নম্বৰ 21, অৰুণোদয়ৰ প্ৰথম সম্পাদক কোন আছিল? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি নাথান ব্ৰাউন। নেক্সট কুৱেশ্যন নম্বৰ 22, প্ৰথম অসমীয়া সামাজিক নাটকখনৰ নাম কি? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি ৰামনৱমী। নেক্সট কুৱেশ্যন নম্বৰ 23, প্ৰথম অসমীয়া শিশু আলোচনীখনৰ নাম কি? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি ল'ৰা বন্ধু। ভাঙনি কোঁৱৰ বুলি কাক জনা যায়? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ আনন্দৰাম আগৰৱালা।
নেক্সট কুৱেশ্যন নম্বৰ 25 অসমীয়া সাহিত্য সংস্কৃতিৰ প্ৰাণপুৰুষ কোন আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি শ্ৰীমন্ত শংকৰদেৱ নেক্সট আৰু আজিৰ বাবে লাষ্ট কুৱেশ্যনটো হৈছে নামঘোষাৰ ৰচক কোন আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ মাধৱদেৱ